Hello viewers, মোৰ চেনেল ডি ফোকাস ক্ৰিয়েটিভলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰৰ কাৰণে এটা স্পেচিয়েল দিন আৰু স্পেচিয়েল দিনৰ এটা স্পেচিয়েল ভিডিঅ' মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। স্পেচিয়েল দিনটো হ'ল আজি আমাৰ দেউতাৰ বাৰ্থডে আৰু আমি বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰোঁ, আমি লাঞ্চ কৰিবলৈ বাহিৰলৈ যাম, সকলোখিনি ক'ত যাওঁ কি কৰোঁ গোটেইখিনি শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু সেইকাৰণে এই ভিডিঅ'টো বনাবলৈ মই ল'লোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়ত পাই থাকে। চ' ফ্ৰেণ্ডছ দেৰি নকৰোঁ বলক আজি আমাৰ চেলিব্ৰেশ্যন দেখুৱাবলৈ মই আগবাঢ়িছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। চ' ফ্ৰেণ্ডছ ৰেডি হ'লোঁ, যাব ওলাইছোঁ। তাৰ আগতে ভাবিছোঁ দেউতাক কিবা এটা আনিছোঁ, সৰু গিফ্ট এটা, দেউতাক গিফ্টটো দি লওঁ। তাৰপিছত আমি লাঞ্চ কৰিবলৈ অকণ বাহিৰলৈ যাম। কৈছিলোঁ আপোনালোকক লাঞ্চ কৰি বাহিৰলৈ যাম বুলি, জাচিংফা ৰিচৰ্ট তালৈ যাম বুলি ভাবিছোঁ, আমি ঠিক কৰিছোঁ। সেয়াও দেখুৱাই যাম। তাৰ আগতে দেউতাক গিফ্ট এটা দি লওঁ, সেই গিফ্টটো যিহেতু আপোনালোকে চাই থাকক। এয়া চব ৰেডি, ওলাই আহিছে মা আৰু দেউতা। এতিয়া আমি জাচিংফা ৰিচৰ্ট যাম, তাতো দেখুৱাই যাম আপোনালোকক আমি কি কৰোঁ, কি খাওঁ, কি চব দেখুৱাম। ৰেডি হ'ল, পূৰা ড্ৰেছ কৰি পেলাই এয়া চব সকলো ৰেডি। Happy birthday. Oh, Ma. Thank you, Ma. Thank you, Sam. Ma. Oh. Did you buy it? No, Ma? Huh? তাৰ ভাল লাগিছে নে গিফ্টটো? ধুনীয়া ধুনীয়া। খুলিছোঁ আত্মা এইটো। এয়া চাওক গিফ্ট আমি দেউতাক দিছোঁ। এয়া অংকতে দিছে পাৰ্চ আৰু কি আছে চাওঁ চাওক, এই বেল্ট, ধুনীয়া। আমি যাব ওলালোঁ। সেয়া চব আহিছে, এয়া চব ৰেডি, পিছফালে সকলো ৰেডি। আমি এতিয়া যাওঁ জাচিংফালে আৰু একেবাৰে জাচিংফাত গৈ পেলাই আপোনালোকক তাত দেখুৱাই আছোঁ আমি কি খাওঁ আৰু কি কি কৰোঁ, সকলোখিনি দেখুৱাম। আপোনালোকে খালী ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এয়া চাওক আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। You just always been a tighter rush that I've been laid back, yeah. I don't wanna skip steps, you know that. So if you're with it, then say yeah. এয়া চাওক আমি আহি জাচিংফা পালোঁ। এই জাচিংফা একুৱা টুৰিজিম চেণ্টাৰ। এতিয়া আমি সোঁফালে সোমাই যাম, এইটো হ'ল এণ্ট্ৰেঞ্চ, জাচিংফালে সোমাই যোৱা। জাচিংফালে আহিলে সকলোৱে গাড়ী ইয়াতে পাৰ্ক কৰিব লাগে আৰু ময়ো গাড়ী ইয়াত এতিয়া পাৰ্ক কৰিলোঁ আৰু পাৰ্ক কৰি মই এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম। এতিয়া আমি সকলো আগবাঢ়ি গৈ আছোঁ জাচিংফা ৰিচৰ্টত থকা ৰেষ্টুৰেণ্টখনৰ ফাললৈ। আমি ৰেষ্টুৰেণ্টত যাম, খানা অৰ্ডাৰ দিম আৰু ঠিকছে খাম আৰু আপোনালোকে চাই যাওক। ৰেষ্টুৰেণ্টৰ ভিতৰত মই এতিয়া আৰু এখন মেনু, খানা অৰ্ডাৰ দিছোঁ আৰু চাওক এয়া সকলো বহি আছে। এয়া অবিনাশ, হাই কোৱা, কোৱা খালি হাঁহিলে নহ'ব। এই আৰু কুঁহিয়ে কি কৰিছে চাওঁ আহক। মাছ আছে ধুনীয়া নে বাই? ধুনীয়াকৈ চাই থাক, আমি এনেকুৱা এটা কিনিম দে মানুহ।
অৰ্ডাৰ দিলোঁ খানা অৰ্ডাৰ দি পেলাই অকণমান মই এতিয়া আপোনালোকতো দেখুৱাইছোৱে আপোনালোকে দেখিছে ভিডিঅ' জাচিংফা ৰিচৰ্টখন দেখুৱাই আছোঁ আৰু দেখুৱাম আমাৰ খানা আহিবলৈ অকণমান সময় আছে সেইকাৰণে মই আৰু কুঁহি অকণমান আমি ফুৰিছোঁ ন আমি অকণ আকৌ আমি জুলিম খানা চানা খাই লওঁ কি লেগ পিচ খাবি তাই কণ্ডিশ্যন কৰি আনিছে তাই পোলাও লাগিব লেগ পিচ লাগিব এইবিলাক এতিয়া চাওঁচোন কি খাই তাই খোৱাত কিন্তু বিৰাট উস্তাদ জানেই নহয় স্বাস্থ্য দেখিছে নহয় কি স্বাস্থ্যৰ এনেকৈ খাই থাকিব লাগে বাৰু আমি এতিয়া অলপ পিছত খাম খোৱাখিনিও দেখুৱাম কি অৰ্ডাৰ দিলোঁ বেছি ইমান তেনেকুৱা দিয়া নাই খাই পেলাই আৰু অলপমান ইফালে ফুৰিম জাচিংফা ৰিচৰ্ট দেখুৱাম আপোনালোকে চাব আপোনালোকেতো চিনি পায় জাচিংফা ৰিচৰ্ট নগাঁৱৰ সকলোৱে চিনিয়ে পায় জাচিংফাৰ বিষয়ে ক'ব নালাগে বেলেগকৈ তথাপিও আজি আহি কি কৰিলোঁ সেইখিনি দেখুৱাবলৈকে ভিডিঅ'টো কৰিছোঁ চ' আপোনালোকে চাই যাওক সকলো ব্যস্ত আমি এতিয়া খোৱাত চাওক চবেই খাই আছে চাওক অবিনাশ অংকু মা দেউতা ইন্দ্ৰাণী বৰ্ণালী কুঁহি খুব মজাকৈ খালোঁ টেষ্টি আছিলে খানা এতিয়া 2 মিনিটমান বহি লওঁ তাৰপিছত আকৌ ৰিচৰ্টখন দেখুৱাওঁ আপোনালোকক I know that you like it. You said that you were down just yesterday, hoping you'll stick around and wait for me. I see you wanna come up, but don't. So friends, আমি ফাইনেলি খাই বৈ উঠিলোঁ খুব ভাল লাগিলে আপোনালোকক দেখুৱাইছিলোঁৱে গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ ময়ো নিজেও খাব লাগে আৰু এতিয়া মই ইয়াৰ ওচৰৰ সকলো বস্তুখিনি দেখুৱাম ইয়াত কেইবাটাও পুখুৰী আছে পুখুৰীত বিভিন্ন ধৰণৰ মাছ আছে বছৰ এটা সময়ত ইয়াত ফিচিং কম্পিটিশ্যনো হয় মই ফিচিং কম্পিটিশ্যনৰ পৰা এটা ভিডিঅ' বনাইছিলোঁ আগতে ব্লগ এটা বনাইছিলোঁ সেই ব্লগটো ডেছক্ৰিপশ্যন লিংকতে মই দি দিম আৰু তাৰ উপৰিও আপোনালোকে এই ওপৰত থকা এই লিংকটোত আপোনালোকে ক্লিক কৰিলে দেখিব ভিডিঅ'টো আৰু চাওঁ আহকচোন আগলৈ আৰু কি আছে ইয়াত এই কুঁহি খেলাত ব্যস্ত চাওক পূৰা জঁপিয়াইছে চাই যাওক ফ্ৰেণ্ডছ ভাবিছোঁ ভিডিঅ'টো ইয়াতে
সামৰোঁ আজি বহুখিনি সময় হৈ গ'ল ইয়াতে জাচিংফাতে আৰু ঘৰলৈ উভতিব লাগে এতিয়া ভাইটি আৰু তাৰ লগৰ অবিনাশ বাইক লৈ আহিছিলে সিহঁত আগুৱাই গৈছে আৰু বাকী মাহঁত চব গাড়ীত উঠিলেই মই ভাবিছোঁ ভিডিঅ'টো এটা সামৰোঁ নাজানো কেনেকুৱা পালে ভিডিঅ'টো যিমান পাৰোঁ জাচিংফাখন দেখুৱাব চেষ্টা কৰিলোঁ লগতে বাৰ্থডে চেলিব্ৰেশ্যন সৰু সুৰাকৈ যি কৰিলোঁ দেউতাক দিয়া গিফ্ট সকলোখিনি ইয়াত দেখুৱালোঁ ভাল হৈছে নে কেনেকুৱা হৈছে নাজানো আপোনাক কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু যদি ভাল পালে লাইক এটা কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ অনুৰোধ কৰিছোঁ প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পায় চ' ফ্ৰেণ্ডছ আজিলৈ আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ পুনৰ আকৌ এটা নতুন ব্লগত লগ পাম আপোনালোকক তেতিয়ালৈকে বাই